নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। এয়াৰটেলৰ দুটা প্লেন আছে, এটা হৈছে 239 আৰু এটা হৈছে 299। এই দুটা প্লেনত আপুনি যিখিনি বেনিফিট পায় সেইখিনি পোৱাৰ বাহিৰেও আকৌ এক্সট্ৰাকৈ আৰু বেনিফিট পাব পাৰে। কি এক্সট্ৰা বেনিফিট পাব পাৰে মই আপোনাক এই ভিডিঅ'টোত জনাই আছো, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে মই আপোনাক এয়াৰটেলৰ 239 প্লেনটোৰ কথা কৈ লৈছো। 239 প্লেনটোত দুটা বেনিফিট পায়, এটা হৈছে জেনেৰেল বেনিফিট আৰু এটা হৈছে অফাৰ বেনিফিট। এটা জেনেৰেল বেনিফিট আৰু অফাৰ বেনিফিট কি মই আপোনাক বুজাই দি আছো। প্ৰথমতে জেনেৰেল বেনিফিটটো কৈছো। জেনেৰেল বেনিফিটটো মানে কি সকলৰ কাৰণে একে মানে জেনেৰেল বেনিফিটটো আপুনি 239 ভৰালে ডেইলি 1 GB কৈ ইণ্টাৰনেট পাব, 100 SMS ডেইলি পাব, আনলিমিটেড কল পাব আৰু ভেলিডিটি 24 দিন পাব। সেই 239 প্লেনটো যদি আপোনাৰ নম্বৰ অফাৰত আছে তেনেহলে আকৌ আপুনি ডেইলি 10 GB কৈ ইণ্টাৰনেট পাব, 100 SMS ডেইলি পাব, আনলিমিটেড কল পাব আৰু ভেলিডিটি 28 দিন পাব। মানে 239 টোত যদি আপোনাৰ নম্বৰ অফাৰ নাই 1 GB কৈ 24 দিন পাব আৰু সেই 239 প্লেনটো যদি আপোনাৰ নম্বৰ অফাৰ আছে তেনেহলে আপুনি 10 GB কৈ 28 দিন পাব। এয়াৰটেলৰ আৰু এটা এনেকুৱা প্লেন আছে 299। এই প্লেনটো ঠিক আগৰটোৰ দৰে মানে দুটা বেনিফিট পায়, এটা হৈছে জেনেৰেল বেনিফিট আৰু এটা হৈছে অফাৰ বেনিফিট। এতিয়া জেনেৰেল বেনিফিটটো হৈছে আপুনি ডেইলি 10 GB কৈ ইণ্টাৰনেট পাব, 100 SMS ডেইলি পাব, আনলিমিটেড কল পাব আৰু ভেলিডিটি আপুনি 28 দিন পাব। সেই 299 টো যদি আপোনাৰ এয়াৰটেল নাম্বাৰটোত অফাৰত আছে আপুনি আকৌ 2 GB কৈ ইণ্টাৰনেট পাব, আনলিমিটেড কল পাব, 100 SMS ডেইলি পাব, ভেলিডিটি আপুনি 28 দিন পাব। 299 টো যদি আপোনাৰ নম্বৰ অফাৰত নাই ডেইলি 10 GB কৈ পাব 28 দিন, আৰু যদি অফাৰত আছে তেনেহলে আপুনি 299 তে ডেইলি 2 GB কৈ 28 দিন পাব। আপোনাৰ নাম্বাৰত কি কি অফাৰ আছে সেইটো কেনেকৈ জানিব? তাৰ বাবে আপুনি ডায়াল কৰিব লাগিব আপোনাৰ মোবাইলত *121# কলিং। *121# কলিং ডায়াল কৰি দিয়াৰ পিছতে আপোনাৰ তাত এখন লিষ্ট দেখা দিব আৰু সেই লিষ্টখনৰ 2 নম্বৰ বা 3 নম্বৰ অপচনতে থাকিব মাই অফাৰ বুলি। সেই মাই অফাৰটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছতে আপোনাৰ নাম্বাৰটোত কি কি অফাৰ আছে সম্পূৰ্ণকৈ দেখাই দিব। নতুবা আপুনি আপোনাৰ ওচৰৰ যিজন ৰিটেইলাৰৰ ওচৰত আপুনি কাৰ্ড ভৰাই সেইজন ৰিটেইলাৰক ক'লেও আপোনাৰ নম্বৰ কি কি অফাৰ আছে চাই দিব। গতিকে আপোনাৰ নাম্বাৰত যিকোনো ৰিচাৰ্জ কৰাৰ আগত আপোনাৰ নাম্বাৰত কি কি অফাৰ আছে সদায় এবাৰ চেক কৰি ফেলে ৰিচাৰ্জ কৰিব, বহুত আপোনাৰ লাভ হ'ব। এনেকুৱা ধৰণৰ টেলিকম কোম্পানী এয়াৰটেল, BSNL, জিঅ' এই কোম্পানীবিলাকৰ নতুন নতুন অফাৰ, নতুন নতুন আপডেটৰ কথাবিলাক গম পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ মানে থেংক ইউ।